হাই ফ্ৰেণ্ড, গুড ইভিনিং। সকলোৱে ভালে আছেনে? চৰি, আজি মই আপোনালোকক একো দেখুৱাব নোৱাৰিলোঁ, কাৰণ মই জেগাত গৈছিলোঁ, তাৰ পৰা আহোঁতে মানে দেৰি হৈ গ'ল। চ' অলপ আপোনালোকক কিবা বস্তু দেখাই দি আছোঁ। সন্ধিয়া হৈছে, মানে বাৰিষা ছিজন আহিছে, আপোনালোকে সকলোৱে গম পায়। চ' এই বাৰিষাৰ কাৰণে পথাৰত পানী জমা হৈ গৈছে। ইয়াতে কঠীয়া পেলাব, ধানৰ বিধান পেলাব, সেইবাবে আপোনালোকক এইখিনিয়ে দেখালোঁ। আৰু তাতে কঠীয়া এটা ডবল পেলাইছে, সেইখিনি আপোনালোকক দেখুৱাব চেষ্টা কৰিম। হয়তো ভালকৈ আপোনালোকে দেখা নাপাব, আৰু ময়ো এই সময়ত মানে সন্ধিয়া টাইমত মই গা পা ধুই আহিলোঁ, সেইকাৰণে মই বোকাত নামিব নিবিচাৰোঁ, আৰু আপোনালোকে সেইকাৰণে ভালকৈ দেখাব নোৱাৰিম। তো তাৰ বাবে মই আপোনালোকক ক্ষমা খুজিছোঁ। চ' এইখিনি আপোনালোকে মই দেখাই দি আছোঁ, এইখিনি আপোনালোক দেখালোঁ। আৰু ইয়াতে তামোল পুলি লগোৱা হৈছে, ইমান তামোল পুলি লগাইছে, তো নতুনকৈ লগাইছে। এইটো আপোনালোকে চাব পাৰে, একদম ধুনীয়াকৈ লাইন পাতি লগাইছে, এইখিনিয়ে চাব পাৰে। মানে এই চাইডে যিমান জংঘল আছিল চব কটা হ'ল, ঠিক আছে। মানে কি ক'ম আৰু, ধুনীয়াকৈ লগাইছে এইবিলাক তামোল, এইটো চাব পাৰে। তো আজি সন্ধিয়াও হৈ গ'ল, দেৰি হ'ল, তো সেইকাৰণে মই একো লগাব পৰা নাই। তাৰ বাবে আপোনালোকে এই এটা ছোৱালী গৈ আছে, আপোনালোকক জুম কৰি দেখাই দিওঁ। ছোৱালী এজনী গৈ আছে, ঠিক আছে। সন্ধিয়া হ'ল বুলি দেৰি হৈ গ'ল, তো আপোনালোকে বেয়া নাপাব। যিখিনি পাৰিছোঁ মই আপোনালোকক দেখাব চেষ্টা কৰিছোঁ। চ' বাই, আই লাভ ইউ ডিয়াৰ ফ্ৰেণ্ড।